সকলো চেনেল বিষয়ববীয়াসকল আৰু আমাৰ যি সংগঠন দুটা আছে তেওঁৰ বিষয়ববীয়াসকলক ধন্যবাদ জনাইছোঁ। একৰ্ড কথালৈ বহুতখিনি প্ৰায়টো পাইছোঁ আমি, আমাক ৱেলকাম কৰা আৰু আদৰণি জনোৱা আমি পাইছোঁ। কামৰূপ ডিষ্ট্ৰিক্ট, মৰিগাঁও ডিষ্ট্ৰিক্ট আৰু নগাঁও ডিষ্ট্ৰিক্ট, হোজাই ডিষ্ট্ৰিক্ট আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্টলৈকে আমি 5টা ডিষ্ট্ৰিক্ট যিমানখিনি আমি আহিছোঁ, ৰাতিপুৱা 9 বাজিৰ পৰা আবেলি বা ৰাতি 9 বাজিলৈকে আমি সমাপ্ত কৰিছোঁ। যিমানখিনি আমি পাইছোঁ সেই আদৰণীয় ৱেলকাম কৰা আমি দেখিছোঁ যে বহুতখিনি মানুহ সেই একৰ্ডত ৱেলকাম কৰিছে আৰু সেই ৱেলকাম কৰা সময়ত প্ৰায়খিনি আমি ৰাইজৰ পৰা আমি ভালেই সংখ্যক তেওঁলোকে যি ফূৰ্তি, তেওঁলোকৰ যি চিন্তাধাৰা, তেওঁলোকে মনৰ ভাৱ আমি ল'ব পাইছোঁ, আমি সুখী হৈছোঁ। আৰু ইয়াৰ মাজতে সোমাই পৰিছে দুই এটা সংগঠনে এই একৰ্ডৰ ক্ষেত্ৰত অসন্তুষ্টি প্ৰকাশ কৰা আৰু ডিছছেটিছফেকশ্যন তেনেকুৱা প্ৰকাশ কৰা আমি পাইছোঁ। সেই কথালৈ আমি এইটো মন কৰিব লগা কথা নহয় বুলি নকওঁ, আছে দুই এটা, কিন্তু তেওঁলোকক আমি সেইটো কওঁ যাতে সেই একৰ্ডৰ বিষয়লৈ তেওঁলোকে যাতে ভুল ভ্ৰান্তি যাতে বেছিকৈ লৈ নানে, তেওঁলোকে নিজস্ব পলিটিকেল লাভালাভৰ কাৰণে লৈ সেই একৰ্ডৰ যে ভিতৰত সোমাই লৈ বেয়া ভ্ৰান্তি কৰা বা ভুল পথেৰে কিবা কোনোবা উচতনি দিয়া সেই যাতে তেওঁলোকে নকৰে। যিখিনি তেওঁলোকে ডিছছেটিছফেকশ্যন আছে, যি অসন্তুষ্টি যিকেইটা পাৰ্টি বা ব্যক্তিগত তেওঁলোকে আছে বা ইণ্টেলেক্টুৱেল প্ৰায়খিনি আছে, তেওঁলোকে যাতে সেইটো নকৰে। আমি ভাবিছোঁ যিমান একৰ্ড আমি কিবা ভিতৰত পৰিছে বা একৰ্ডৰ ভিতৰত যিমান ক্লজ আছে, দফা আছে, সেই দফাত আমি ভাবিছোঁ কাৰ্বি আংলং আৰু কাৰ্বি আংলং ৰাইজৰ কাৰণে যে সেইটো বেয়া হ'ব বা ধ্বংস হ'ব সেইলৈ একৰ্ড নহয় বুলি আমি আশা কৰিছোঁ। আমি আশা কৰিছোঁ যে সেই একৰ্ডটো যে কাৰ্বি আংলং বাসিন্দাসকলক, কাৰ্বি আংলং ৰাইজৰ যিখিনি কাৰ্বিৰ পৰা আৰম্ভ কৰি গোটেই যিমানখিনি বাসিন্দা, যিমানখিনি জাতি জনগোষ্ঠী আছে, প্ৰায়খিনি মানুহৰ কাৰণে আমি একৰ্ড কৰি আহিছোঁ বুলি আমি ধাৰণা লৈছোঁ। আৰু বেলেগ আমাৰ এইটো চিন্তাধাৰা নাই যে সেইটো একৰ্ড হ'লে এইটো তেনেকুৱা হৈ যাব, সেইটো একৰ্ড কৰি আহিলে প্ৰায় দফাৰ পৰা আমি কিবা অন্য জাতিৰ কাৰণে বেলেগ হৈ যাব, সেইটো আমি চিন্তাধাৰা নাই। আমি চিন্তাধাৰা আছে যে আমি যিখিনি সংবিধানে সুবিধা যাতে সেই সুবিধা দি, সেই প্ৰাপ্য দি আমি কাৰ্বি আংলং ৰাইজৰ কাৰণে এডুকেশ্যনৰ ক্ষেত্ৰত হওক, কমিউনিকেশ্যন ক্ষেত্ৰত হওক, ৰোড কমিউনিকেশ্যন বা ইকনমিক ক্ষেত্ৰত যিমানখিনি আমি প্ৰাপ্য আছে, সেই প্ৰাপ্য সেই একৰ্ড দ্বাৰা সাব্যস্ত কৰিব পাৰি আৰু ফুলফিলমেণ্ট আনিব পাৰি। সেইকাৰণে আমি সেই একৰ্ডত প্ৰায়খিনি আমি স্বাক্ষৰ কৰিলোঁ বা 6টা সংগঠন সেই স্বাক্ষৰ কৰা কাৰ্য সেইটোৱে আছিল যে ডেভেলপ হওক, শান্তি, পাৰ্মানেণ্ট শান্তি হওক, সেইটো আমি ভাবি চিন্তি সেইটো কৰিলোঁ। কিন্তু সেইটোৱে আমি সেইটো ক্ষেত্ৰলৈ সেইটোৱে আছে। আৰু বাকীখিনি যি দফা আছে, এই ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত বহুত কাম আছে। সেই ইমপ্লিমেণ্ট ক্ষেত্ৰত আমি 6টা সংগঠন সেইটোৱে প্ৰস্তুত যে একৰ্ড কৰি আহিলে যেতিয়া তেওঁ সকলো কামখিনি একেলগে হৈ যাব, একৰ্ড কৰাৰ পাছত একৰ্ড কৰাৰ লগে লগে সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব, সকলো ঠিক হৈ যাব, সেইটো আমি চিন্তা কৰা নাই। একৰ্ড কৰাৰ পিছতো আমি সেইটো লাগি ধৰি যাম যাতে দফা দফা কৰি যাতে সম্পূৰ্ণ ৰূপায়ণ হয় আৰু ইমপ্লিমেণ্ট হয়। যাতে আমি সেইটো চৰকাৰৰ ওচৰত এইটো অনুৰোধ ৰাখিম যে চেণ্ট্ৰেল চৰকাৰে হওক বা আসাম চৰকাৰে হওক বা অট'নমাছ কাউন্সিলে হওক, সেই ইমপ্লিমেণ্ট ক্ষেত্ৰত তেওঁলোকে গুৰুত্ব দিয়ে। সেই গুৰুত্বৰ ক্ষেত্ৰত সেইটো হ'ব লাগে যে অন্য পলিটিকেল পাৰ্টি বা কিবা পলিটিকেল ক্ষেত্ৰত কিবা আধাৰ হোৱা হাতে ৰৈ নাযায়। যে সেইটো আমি সেইটোৱে আকৌ অনুৰোধ কৰিব বিচাৰিম যে দফা দফা যি লিখা আছে, চেণ্ট্ৰেল চৰকাৰে হওক বা আসাম চৰকাৰে হওক বা ডিষ্ট্ৰিক্ট কাউন্সিল বা কাৰ্বি আংলং অট'নমাছ কাউন্সিল হওক, তেওঁলোকে গুৰুত্ব দিয়ে আৰু ইম্পৰ্টেণ্ট দিয়ে। সংগঠন 6টা সংগঠনৰ কাৰণে চাব নালাগে, তেওঁলোকে সেইটো চাব লাগে কাৰ্বি আংলং ৰাইজ, কাৰ্বি আংলং বাসিন্দাসকলক যাতে সম্পূৰ্ণ যি দফা আছে, যি একৰ্ডত কি লিখা আছে, সেইমতে ৰূপায়ণ হয়। ধন্যবাদ।